নমস্কাৰ বন্ধুসকল, এছকে ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেলছ চেনেলৰ তৰফৰ পৰা আপোনালোকক পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি আমি এচি বৰ্ড কেনেদৰে লগোৱা হয় দেখুৱাবলৈ চেষ্টা কৰিম। তো আহকচোন কেনেদৰে লগোৱা হয় আমি চাই লওঁ। বন্ধুসকল, যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। এইটো হৈছে চাইনিজ ক্লিপ। আমি ইয়াক প্ৰথমতে এলটো ফাচাবৰ কাৰণে ব্যৱহাৰ কৰিম। ইয়াৰ পিছত আমি ড্ৰিলিং কৰি স্ক্ৰু আৰু গুটকাৰ সহায়ত এলটো ফিক্সকৈ লগাম। Itu Chinese clip, itu আমি ধুই অহাৰ কাৰণে ফাৰ্ষ্টে পাই লৈছোঁ। ড্ৰিলিং কৰাৰ আগতে আমি লোহাৰ সৰু পঞ্চ এটাৰ সহায়ত এল পাতিটো দাগ দি লৈছোঁ, যাতে ড্ৰিল বিটডাল পিছলি নাযায়। আমি 5.5 mm ড্ৰিল বিট ব্যৱহাৰ কৰিছোঁ। সাইড এল বাতি 1 ইঞ্চি বাই 1 ইঞ্চি আমি এইটো লগাই লৈছোঁ। আপুনি গজালটো দি চাই দিলে আমাৰ কিয় আমি ক'ৰবাত 20, ক'ৰবাত 18, ক'ৰবাত 19 এনেকুৱা হৈছে আৰু ডিষ্টেঞ্চটো। কালাৰ বেলেগ আহে। এইটো যেনে ভিতৰত ব্লেক আহিছে, বাহিৰত ব্ৰাউন টাইপৰ হোৱাইট টাইপৰ আহিছে। কেতিয়াবা ডাইৰেক্ট বাহিৰত দি গ'লে ভিতৰত আহি গ'লে থাকে আৰু ব্যৱস্থা নাই। এইটো 90 ডিগ্ৰী পাতি হয়, কিন্তু এল পাতি চাইড এল পাতিটো 1 ইঞ্চি বা 1 ইঞ্চি এইটো লগাইছোঁ আমি। এইটো মাৰাতে কেতিয়াবা অলপ ইফাল সিফাল হয়, কিন্তু পৰাপক্ষত 90 ডিগ্ৰী ৰখাৰ চেষ্টা কৰিব লাগে। 2-1 ইফাল সিফাল হ'লেও কথা নাই, এইটো এনেকৈ মিলাই দিব পাৰিব। এইটো হ'ল মিনটি। এই মিনটিটোক লেবেলিং কৰাৰ কাৰণে এডাল সূতা দিছোঁ। সেইটো মই এনেকৈ যাব আৰু ঠিক আছে। এতিয়া সূতাটো এইটো সৰু কাৰণে হয়তো কেমেৰাত ভালকৈ নাহিব পাৰে আমাৰ। এই যে ৰাউণ্ড সূতাগিলা আছে নহয়, এই ৰাউণ্ডটো এই এলুমিনিয়ামটো ইয়াক ধুই ৰখাৰ কাৰণে এনেকৈ থাকিব, এনেকৈ ধুই ৰখাৰ কাৰণে। আৰু এই যে স্কুৱেৰ চেপেটা সূতাটো দেখিছে, এই চেপেটাটো ইয়াতে ক্ৰছ দি ইফালৰ পৰা এটা যাব, ইফালৰ পৰা এটা যাব, ইফালৰ পৰা এটা যাব, এনেকুৱা হৈ থাকিম। এতিয়া আমি পাছত দেখাই আছোঁ এইটো লগোৱাৰ কাৰণে। এতিয়া আমি এইটো লগোৱাৰ কাৰণে লগাই লওঁ কাঠত।
এইটো এইটো যিটোকে মিণ্টিটো ইয়াতে থাকিব অলপ লাম্ভাকৈ ৰাখিলে হ'ল আৰু লগাৰ কাৰণে ৰাখি দিবৰ কাৰণে সুবিধা হ'ব এইটো এনেকৈ অলপ পকাই দিব দুটা নিদিলে কথা নাই যাৰ যিটো সুবিধা দিলে অলপ সুবিধা হয় বাছ হৈ গ'ল সাইড এল ক্ৰছ কি এইটো এইটো মেইনটি এইটো মেইনটি আৰু মেইনটি এডাল ধুই ৰখাৰ কাৰণে এডাল এলুমিনিয়াম কিছুমানে এলুমিনিয়াম দিয়ে কিছুমানে যি দিয়ে আপুনি দি দিয়ে এলুমিনিয়াম দিলে ভাল লাষ্টিংটো অলপ ভাল হয় লক এইফালে লক লগতে এইটো আছে এইটো অলপ দুপৰ দেখি দাঙি দিব লক বাছ আমি প্ৰথমতে এইটো স্কুৱাৰটো বনাই ল'লোঁ এটা 2x2 চব 2x2 আছে এইটো হাফ আছে কাটিব লাগিব ক্ৰছটি মেইনটি চাইকেল এটা আপুনি ধুনীয়াকৈ লগালে হ'ল এইটো এলুমিনিয়াম এইটো ছাপৰ্ট দিয়াৰ কাৰণে ইয়াৰ ৱেটটো মেইনটেইন ধৰি ৰাখাৰ এইটো 2x2 এইটো আউটসাইড এইটো ইনসাইড মানে এইটো ওপৰত থাকিব এইটো তলত থাকিব এইটো লওক